এতিয়া আছোঁ আমি পাটনিটপত। আজি ব্লগ আৰম্ভ কৰা নাই। আজি আমি কাশ্মীৰৰ পৰা চেক আউট কৰি এতিয়া আছোঁ পাটনিটপত। আৰু আজি ৰাতি আছে আমাৰ কাটৰাৰ পৰা পাঞ্জাৱলৈকে যোৱা শ্লিপাৰ বাছ। আৰু আমি ৰাতিপুৱা যাই পাম অমৃতসৰ। তো আজি মোৰ ৰাতিপুৱা ব্লগ কৰিবই নহ'ল, কাৰণ কালি বৰফৰ পৰা আহি গাটো ইমান বেছি বেয়া হৈ গ'ল আৰু ভিডিঅ' নকৰিলোৱে, পাহৰি থাকিলোঁ যে মই ভিডিঅ' কৰিব লাগে। আৰু আহি পাই গ'লো পাটনিটপ। ৰাস্তাত অলপ দুটা ক্লিপ লৈ ল'লোঁ। আৰু যেনেকৈ মানে আপোনাৰ মানে কি ফুৰিব অহাৰ দৰে নহয়, এনেই নৰ্মেলি যেনেকৈ ওলাই আহিব লাগে ওলাই আহিছোঁ। আৰু আহি পালোঁ পাটনিটপ। বহুত ধুনীয়া জেগা হয়, কিন্তু একো কৰা নাই, মুখতো একো কৰা নাই। আকৌ ভালকৈ ড্ৰেছ কৰিছোঁ, বেয়া ড্ৰেছ কৰা নাই, কিন্তু একো মানে আপোনাৰ মই মানে একো ভালকৈ একো কৰা নাই। সেইবাবে মই ভিডিঅ' কৰিব খোজা নাছিলোঁ। তথাপিতো জেগাটো যেতিয়া ভাল দেখিলোঁ, ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ। আজি ভিডিঅ'টো এনেকৈয়ে যাব, কাৰণ আমি যিহেতু ৰাতি আকৌ শ্লিপাৰ বাছত উঠি পাঞ্জাৱ যাব লগা আছে। গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো ক্লিপ নকৰাকৈ চাই থাকিব। ইয়াতে সৰু ল'ৰা ছোৱালীৰ বাবে বহুত এক্টিভিটি আছে, আৰু এইবোৰ দেখি ছোৱালী পূৰা পাগল হৈ গ'ল। তাই ইয়াত খেলিবৰ কাৰণে ৰেডি হৈয়ে গ'ল, আৰু আইতাকৰ লগত এনেকৈ খেলি থাকিলে। মই চাৰিওফালে এবাৰ চাই ল'লোঁ। জেগাখিনি খুবেই বেছি ধুনীয়া। মাতাজী মন্দিৰ কাটৰাৰ পৰা প্ৰায় 30 কিলোমিটাৰমান দূৰত আছে। আৰু যদি আপোনালোকে মন্দিৰলৈ আহে, কাশ্মীৰ যোৱা বাজেট নাথাকে, ইয়ালৈ আহিব। ইয়াত খুবেই ধুনীয়া। আৰু প্ৰায় ডিচেম্বৰৰ পৰা নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী বৰফ থাকেই। যিহেতু আমি এতিয়া মাৰ্চত গৈছোঁ, মাৰ্চলৈ নাথাকে, ফেব্ৰুৱাৰীৰ মাজমানতে নোহোৱা হয়। আৰু খুবেই ধুনীয়া ঠাই, আপোনালোকে ইয়ালৈ আহিব। বহুত দূৰো নহয় মন্দিৰৰ পৰা। কাশ্মীৰলৈ যদি নাযায়, ইয়ালৈ আহিব পাৰে। বহুত মানুহ তেনেকৈ ইয়াৰ পৰা চাই ঘূৰি যায়। যিহেতু আমি কাশ্মীৰ গৈছিলোঁ, কাশ্মীৰৰ পৰা আহোঁতে সোমাইছোঁ, আৰু কাশ্মীৰত যিহেতু আমি ইমানখিনি চালোৱেই। আৰু ইয়াত আমি ট্ৰেডিশ্যনেল ড্ৰেছটো পিন্ধি ল'লোঁ কাশ্মীৰী। আৰু সঁচাকৈ সকলো জেগাৰে কিবা এটা নিজস্ব থাকে। ইয়াত ড্ৰেছটো পিন্ধি ইমান বেছি ভাল লাগিলে। যেতিয়া বৰফ থাকিলে হয় ইমান ধুনীয়া লাগিলে হয়। কিমান ধুনীয়া। ইয়াত যদি আপুনি যাব খোজে পাটনিটপ, আপুনি এবাৰ নিজে গুগলত চাৰ্চ কৰি ল'ব পাৰে। সঁচাকৈ খুবেই ধুনীয়া ঠাই, আৰু ইমান ধুনীয়া পাইন গছবোৰ মাজতে পূৰা গ্ৰীণি হৈ আছে। খুবেই বেছি ভাল লাগিছে। আৰু এনেকৈ মই ড্ৰেছ পিন্ধি সকলোৰে ট্ৰেডিশ্যনেল ভাল লাগে, আৰু নিজকে অলপ বেলেগ কৰিব ভাল লাগে দিয়কচোন। সদায়তো আমাৰ ড্ৰেছ পিন্ধি থকা যায়েই, আৰু সঁচাকৈ মনটো খুবেই বেছি ভাল লাগিছে এনেকৈ ড্ৰেছ কৰি। ছোৱালীয়ে মাৰ লগত আছে, আইতাকৰ লগত, মোৰ মাৰ লগত। আৰু আমি এনেকৈ হাজবেণ্ড মই পূৰা একদম ড্ৰেছ কৰি পূৰা ঘূৰি আছোঁ। হাজবেণ্ডে পিন্ধা নাই বাৰু, মই এনেকৈ ড্ৰেছযোৰ কৰি ঘূৰি আছোঁ। তাত মানে ড্ৰেছযোৰ পিন্ধাৰ বাবে 100 টকা ল'লে। 100 টকাত আপুনি যোনফালে যায় যাব পাৰে আৰু ড্ৰেছযোৰ পিন্ধি। অলপ টাইম ড্ৰেছযোৰ পিন্ধি ফটো চটো উঠি আকৌ আমি আজি যাব লাগিব অমৃতসৰলৈ। ৰাতি আমাৰ আকৌ কাটৰাৰ পৰা বাছ আছে, শ্লিপাৰ বাছ। আমাৰ জাৰ্ণিটো খুবেই বেছি দীঘল আছিলে, তাৰ বাবে আমি একেবাৰে অসুস্থ হৈ পৰিছোঁ। কিবাকৈ মানে আপোনাৰ আছোঁ আৰু, কাৰণ আমাৰ ইয়াৰ দৰে তাত খাদ্যবিলাকো নহয়। বৰ বিশেষ ভালকৈ একো খাবও পৰা নাই, যিহেতু তাত মাছ মাংস একেবাৰে নচলেই। যিহেতু আমাৰ মাছ মাংস খোৱা অভ্যাস আছে, তাৰ বাবে আজি 10 দিনমান হ'ল মাছ মাংস খাব পৰা নাই। সেইবাবে গাটো বেছি জোৰ পাই থকা নাই। এনেকৈয়ে পাটনিটপৰ পৰা আহিলোঁ, আৰু এতিয়া আছে আমাৰ গধূলি শ্লিপাৰ বাছ। আৰু এইখনতে আজি আমাৰ যাত্ৰা আৰম্ভ হ'ব। আৰু এয়া আমি ৰেডি হৈ লৈছোঁ। ছোৱালীক চুৱেটাৰ পিন্ধাই দিছোঁ, কাৰণ ৰাতি ঠাণ্ডা লাগে বাবে। আৰু এনেকৈ আমাৰ যাত্ৰা এতিয়া ষ্টাৰ্ট হ'ব। সঁচাকৈ শ্লিপাৰ বাছত একেবাৰে জাৰ্ণি কৰাটো আগত এবাৰ কৈছিলোঁ, এইবাৰ ছেকেণ্ড টাইম। খুবেই বেছি ভাল লাগে। আৰু এনেকৈ আমাৰ ওপৰত ছিটটো হ'ল, আৰু আমি এতিয়া ইয়াত বহি ল'ম, শুই ধুনীয়াকৈ গৈ থাকিম। ৰাতি পোহৰ হ'লেই পাঞ্জাৱ পাই যাম। বহুত বেছি দূৰ জাৰ্ণি হৈছে। কাশ্মীৰৰ পৰা আহিলোঁ কাটৰালৈ দিনত, আৰু এতিয়া যাম পাঞ্জাৱলৈ। সঁচাকৈ ইমান জাৰ্ণি কৰা বহুত সহজ কথা নহয় ল'ৰা ছোৱালীলৈ। বহুত বেছি কষ্ট হৈছে, কাৰণ জাৰ্ণিটো যিহেতু আমাৰ দীঘল। এইবাৰ আমি বহুতকেইটা জেগা কভাৰ কৰিলোঁ। কাটৰা, কাশ্মীৰ, পাঞ্জাৱ গোটেই বাছতে এইবিলাক ঘূৰিলোঁ। বাছ মানে সৰু গাড়ীতে ঘূৰিলোঁ। আৰু এইবাৰ আছে কাটৰাৰ পৰা পাঞ্জাৱলৈ। আৰু সঁচাকৈ মনটো ভাল লাগিছে যদিও বেয়াও লাগিছে। মাৰ দৰ্শন হৈ গ'ল, আৰু এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ। আকৌ বা কেতিয়া আহিব পাওঁ ইয়ালৈ। আৰু ৰাতিপুৱা হ'ল, আহি পাই গ'লোঁ পাঞ্জাৱ। এতিয়া আমি এইখন হোটেলত থাকিম। হোটেলখনত ভিতৰলৈ যাওঁ। আজিৰ ভিডিঅ'টো আৰম্ভ হ'ব পাঞ্জাৱৰ পৰা। ভিডিঅ'টো আপোনালোকে নেক্সট ভিডিঅ' চাই থাকিব। আৰু নেক্সট ভিডিঅ' আপোনালোকে দেখাব পাঞ্জাৱৰ গল্ডেন টেম্পল, বাঘা বৰ্ডাৰ, জালিয়ানা বাগ। আৰু এয়া আমি ৰুম লৈ ল'লোঁ, গোটেইকেইটাই বহি আছোঁ। এতিয়া ৰেডি হৈ ফ্ৰেছ হৈ আমি গল্ডেন টেম্পললৈ যাম। আজি ভিডিঅ'টো ইমানেই।